নমস্কাৰ বন্ধুসকল, মই ৰিজুমণি নাথে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জ্ঞাপন কৰিছোঁ। লগতে আজি স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত সকলো ভাৰতবাসীলৈকে মই স্বাধীনতা দিৱসৰ শুভকামনা জ্ঞাপন কৰিছোঁ। এইবাৰ চৰকাৰে ৭৫ বছৰীয়া স্বাধীনতা দিৱসৰ বৰ্ষপূৰ্তি অনুষ্ঠানৰ কাৰণে হৰ ঘৰ তিৰংগা অৰ্থাৎ ঘৰে ঘৰে জাতীয় পতাকাখন আমাক উৰুৱাবলৈ নিৰ্দেশ দিছে। সেই মৰ্মে আমাৰ মানুহবিলাকেও ঘৰে ঘৰে তিৰংগা উৰুৱাইছে। মই আপোনালোকক দেখুৱাম। আজি মানে গাঁৱত এনেই ফুৰিবলৈ গৈছিলোঁ। আমাৰ সৰু প্ৰতীক ৰিয়া মই ফুৰিবলৈ যাওঁতে দেখিছোঁ ঘৰে ঘৰে পতাকাবিলাক উৰুৱাইছে চবেই। মই তাক অলপ দেখুৱাই আছোঁ আপোনালোকক। ঘৰে ঘৰে পতাকা উৰুৱাৰ উপৰিও এনেদৰে বাইক ৰেলীও কৰিছে। মহিলাসকলেও গাঁৱে গাঁৱে পতাকা হাতত লৈ প্ৰচেছন কৰিছে। কিন্তু ফুৰিবলৈ যাওঁতে এয়া কি দেখিলোঁ আমি, এয়া চাওক পতাকাখন এয়া বাঁহৰ মাজত পুখুৰী এটাত এনেদৰে পৰি আছে। চাওক পানীত পৰি আছে। পারবি না? চা হালকা চা, পড়ে যাবি কিন্তু চাবি। আইসি না রবি 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 আইসি 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 অবস্থা আই দেউচিয়া। স্বাধীনতা দিৱস উপলক্ষে পতাকাখন উৰুৱাইছে, উৰাওক, মোৰ তাত ক'বলগীয়া একো নাই। কিন্তু যাতে আমাৰ স্বাভিমান এই পতাকাখনক অপমানিত কৰা নহয় সেইটোৱে মোৰ সকলোৰে বাবে অনুৰোধ। আজি ফুৰিবলৈ যাওঁতে এখন পতাকা মই পৰি থকা দেখিছোঁ। আমাৰ কি পতাকাখনৰ একো মূল্যই নাই নেকি? সেইখন এখন কি অকল কাপোৰ নেকি যে মন গ'লেই উৰুৱাই ল'ব, মন গ'লেই পেলাই দিব? গতিকে সকলোকে মই এটাই অনুৰোধ জনাইছোঁ, যাতে পতাকাখন উৰুৱাওক কিন্তু তাক যাতে অপমানিত নকৰে। স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্ততেই পতাকাখনৰ এই অৱস্থা। যেতিয়া স্বাধীনতা দিৱসটো আমাৰ পাৰ হৈ যাব, মানে ১৫ আগষ্ট যেতিয়া পাৰ হৈ যাব, ১৬ আগষ্টৰ দিনা ভৰি দিব। ১৬ আগষ্টৰ দিনাখনে আৰু বা ক'ত কিমান এনেকুৱা পতাকা পৰি থাকে তাৰ কোনো হিচাপ নাই। অকল মই এই পতাকাখন পৰি থকা দেখাই নহয়, নিউজত দেখিবলৈ পাইছোঁ, কোনোবা নিউজত আমাৰ যি সুলভ মূল্যৰ দোকান আছে দোকানতো পতাকা দিয়া হৈছে। পতাকা কোনোবাই বস্তাত বান্ধি লৈ গৈছে। পতাকাখন বস্তাত বান্ধিবলৈ দিছে নেকি? পতাকাখন আপোনালোকক সন্মান কৰিবৰ কাৰণে দিয়া হৈছে। পতাকাখন বস্তাত বান্ধিবলৈ দিয়া হোৱা নাই বা পতাকাখন মাটিত এনেদৰে পেলাই দিবৰ বাবেও দিয়া হোৱা নাই। গতিকে পতাকাখনক অলপ সন্মান দিবলৈ শিকক। যদি সন্মান দিবই নাজানে তেনেহ'লে পতাকাখনৰ উৰুৱাৰ কোনো মূল্যই নাই। পতাকাখন নুৰুৱাব, দৰকাৰ হ'লে আপোনালোককতো ধৰি বান্ধি কোৱা নাই যে উৰুৱাব লাগিবই। কোনোবাই মাৰিব নেকি, কাটিব নেকি আপোনালোকক? গতিকে নুৰুৱাব যদি পতাকাখনক সন্মান দিবই নাজানে।